So hello friends, again welcome you to our channel Shiksha Khetra E-Study Center. আজিৰ আকৌ আমাৰ ক্লাছটো ট্ৰেইনৰ ওপৰতে হ'ব। মিন্স আমাৰ আগৰ ক্লাছত 5টা কুৱেশ্যন আমি সলভ কৰিছিলোঁ ট্ৰেইনৰ ওপৰত, আৰু ট্ৰেইনৰ ওপৰত যোনবোৰ কুৱেশ্যনছবোৰ আহে সেই ধৰণে যদি আমি চাওঁ বেলেগ আৰু টাইপত নাহে, আৰু এই 5 ধৰণৰ যে মই কৰাইছোঁ সেই ধৰণতে আহিব মেক্সিমাম টাইম। ঠিক আছে, ষ্টিল আজি আকৌ 5টা কুৱেশ্যন আমি চাম। আমি ষ্টাৰ্ট কৰোঁ আকৌ প্ৰব্লেম অন ট্ৰেইনছত। চাওক, আপোনাক কিছুমান বস্তু মই বুজাই দি আছোঁ। মেইন পইণ্ট যোনখিনি বস্তু আপোনাৰ এই ধৰণৰ যদি কুৱেশ্যনছবোৰ দেখা পায়, তো আপোনালোকে কি ধৰণে মানে এইটোক সলভ কৰিব পাৰে, মানে মেইন কিছুমান টিপছ আছে, বা টিপছ বুলি ধৰি লওক বা পইণ্টছ বুলি ধৰি লওক। অ'কে, চ' ফাৰ্ষ্ট কথাটো হ'ল, যদি আপোনাৰ তাতে লিখা থাকে কিলোমিটাৰ পাৰ আৱাৰত, যদি আপোনাৰ স্পীড দিয়া থাকে কিলোমিটাৰ পাৰ আৱাৰত, আৰু আপোনাৰ ডিষ্টেঞ্চ দিয়া আছে মিটাৰত, টাইম দিয়া আছে যদি ছেকেণ্ডত, ঠিক আছে, ডিষ্টেঞ্চ দিয়া আছে যদি মিটাৰত আৰু টাইম দিয়া আছে যদি ছেকেণ্ডত, তো আমি কি কৰিব লাগিব, কিলোমিটাৰৰ পৰা মিটাৰ পাৰ ছেকেণ্ডলৈ লৈ যাব লাগিব। তো মিটাৰ পাৰ ছেকেণ্ডলৈ লৈ যোৱাৰ কাৰণে আমি কি চাইছিলোঁ, যে আমি 5/18 দি মাল্টিপ্লাই কৰি সেই স্পীডটো। অ'কে, তো আমি কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ ছেকেণ্ড পাই যাম। আৰু যদি আমাৰ মিটাৰ পাৰ ছেকেণ্ড যদি দিয়া থাকে, ঠিক আছে, আমাৰ যদি মিটাৰ পাৰ ছেকেণ্ড দিয়া থাকে আৰু আমাৰ ডিষ্টেঞ্চ দিয়া আছে কিলোমিটাৰত, বা আমাৰ টাইম দিয়া আছে আৱাৰত, ঠিক আছে, তো আমি কি কৰিম, তেতিয়া 18/5 কৰিম স্পীডৰ লগত। ঠিক আছে, এই পইণ্টটো মনত ৰাখিব। যদি কিলোমিটাৰ পাৰ আৱাৰত দিয়া থাকে, আৰু মানে স্পীডটো যদি কিলোমিটাৰ পাৰ আৱাৰত দিয়া থাকে, আৰু যদি আমাৰ যোনটো ডিষ্টেঞ্চ দিয়া আছে বা ট্ৰেইনৰ লেন্থটো দিয়া আছে মিটাৰত দিয়া আছে, আৰু যোনটো টাইম দিয়া আছে সেইটো যদি ছেকেণ্ডত দিয়া আছে, তেনেহ'লে আমি 5/18 মাল্টিপ্লাই কৰিম স্পীডটো। অ'কে, তো আমি কি পাম, তেতিয়া মিটাৰ পাৰ ছেকেণ্ডত পাই যাম। কি পাম ইয়াতে, মিটাৰ পাৰ ছেকেণ্ডত পাই যাম। আৰু যদি আমাৰ মিটাৰ পাৰ ছেকেণ্ডত যদি আমাৰ স্পীডটো দিয়া থাকে, আৰু আমাৰ ডিষ্টেঞ্চটো কিলোমিটাৰত থাকে, আৰু টাইমটো যদি আৱাৰত থাকে, তেতিয়া আমি 18/5 মাল্টিপ্লাই কৰিম স্পীডৰ লগত, তেতিয়া আমি কি পাম, এইটো কিলোমিটাৰ পাৰ আৱাৰত। অ'কে, চাওক, এতিয়া নেক্সট আপোনাক আৰু এটা বস্তু মই কৈ দি আছোঁ। এই বস্তুটো আপোনাৰ এনেতো বুজি পাইছে, আই থিংক চ'। বাট ইয়াতে কি কৰা যায়, যদি বাই চান্স এনেকুৱা ধৰণৰ থাকে যে আপোনাৰ ডিষ্টেঞ্চটো দিয়া আছে আপোনাৰ কিলোমিটাৰত, অ'কে, প্লাছ আপোনাৰ স্পীডটো দিয়া আছে কিলোমিটাৰ পাৰ আৱাৰত, অ'কে, কিন্তু আপোনাৰ যোনটো টাইমটো দিয়া আছে সেইটো ধৰি লওক যে ছেকেণ্ডত দিয়া আছে। চ' আপুনি কি কৰিব, তিনিটা বস্তুৱে থাকে। মেইনটো আমাৰ ফৰ্মুলাটো V=D/T বা L/T। তো আমি কি চাব লাগে, যে দুটা বস্তু কিহত আছে, তো আমি এটা বস্তুক আমি কনভাৰ্ট কৰিলেই হৈ যাব তেতিয়া। ঠিক আছে, বাকীকেইটাত আমি মাথা মাৰিব নালাগে। তো ছেকেণ্ডটোক আমি তেতিয়া আৱাৰলৈ লৈ যাম। ছেকেণ্ডটোক আৱাৰলৈ কেনেকৈ লৈ যাম, আমি ছেকেণ্ড যদি দিয়া থাকে, তো আমি /3600 কৰোঁ। মানে ক'ব গ'লে ছেকেণ্ড /60 × 60। 60 কিয় কৰিলোঁ, আমি ছেকেণ্ডৰ পৰা আমি আৱাৰলৈ লৈ গ'লোঁ, আৰু আৱাৰৰ পৰা ছেকেণ্ডৰ পৰা আমি মিনিটলৈ লৈ গ'লোঁ, তাৰপিছত মিনিটৰ পৰা আমি আৱাৰলৈ লৈ গ'লোঁ। ঠিক আছে, এবাৰ 60 দি ডিভাইড কৰিলোঁ ছেকেণ্ডটোক ফৰ কনভাৰ্টিং ইট টু মিনিট, আৰু নেক্সট বাৰ আমি 60 ডিভাইড কৰিলোঁ টু কনভাৰ্ট ইট ইনটু আৱাৰ। অ'কে, কিন্তু আমি ইমান হেৰিত নাযাওঁ, বা আপোনালোকক যিহেতু কেলকুলেটাৰ ইউজ কৰিব নিদিয়ে এক্সামত, চ' আপোনালোকক ইমান টান কুৱেশ্যন নিদিয়ে। মেক্সিমামটো আপোনালোকৰ 5/18 দি বা 18/5 দি আপোনালোকৰ কাম চলি যাব। ঠিক আছে, চ' প্ৰথম পইণ্টটো আপোনালোকে বুজি পালে। এতিয়া আমি নেক্সট পইণ্ট, ছেকেণ্ড পইণ্টটো কি। ছেকেণ্ড পইণ্টটো, আপোনালোকে যদি ট্ৰেইনৰ যদি কুৱেশ্যন দেখা পায়, তো আপোনালোকে কি কৰিব, যোনটো আপোনাৰ ডিষ্টেঞ্চ থাকে, টোটেল ডিষ্টেঞ্চ, অ'কে, আমি এইটো ডিষ্টেঞ্চ দি ডিন'ট কৰিছোঁ। ঠিক আছে, সেই টোটেল ডিষ্টেঞ্চটো আপুনি কি কৰিব, লেন্থ অফ দ্য ট্ৰেইন থাকিব তাতে, প্লাছ আমি কি ক'ম, যদি তাতে প্লেটফৰ্মৰ যদি লেন্থটোও দিয়া থাকে, তো লেন্থ অফ দ্য প্লেটফৰ্মো আপুনি ধৰি ল'ব, প্লাছ যদি তাতে টানেল বা সেনেকুৱা ধৰণৰ যদি কিছুমান বস্তু থাকে, তো তাৰেও লেন্থটো ধৰি ল'ব। ঠিক আছে, এইটো টানেল TU বুলি দিছোঁ হা। তো সেই ধৰণৰ আপোনাৰ কমপ্লিট ডিষ্টেঞ্চটো ধৰিব লাগিব। অ'কে, ডিষ্টেঞ্চটো অনলি আপোনালোকৰ ট্ৰেইনৰ লেন্থটো বা প্লেটফৰ্মৰ লেন্থটো বা টানেলৰ লেন্থটো নহয়, কমপ্লিট যিমান আছে গোটেইখিনি বস্তু ধৰিব লাগিব। অ'কে, এইটো পইণ্টটো আপোনালোকে ভালদৰে মনত কৰি ৰাখিব, মানে ট্ৰেইনৰ প্ৰব্লেমৰ কাৰণে এইটো মেইন বস্তু। এতিয়া নেক্সট আৰু চাওঁ। থাৰ্ড পইণ্টটো হ'ল আপোনাৰ, যে আপোনাৰ ফৰ্মুলাটোত আপোনালোকে জানে V=L/T। অ'কে, V=L/T টো জানে। এতিয়া কি চাব, যদি আপোনালোকৰ দুখন ট্ৰেইন আহি আছে, ঠিক আছে, দুখন ট্ৰেইন আছে, এই দুখন ট্ৰেইন ইয়াতো আপোনাৰ কি হ'ব, ছেইম ডাইৰেকশ্যনত যাব, ইয়াতো কি হ'ব পাৰে, অপজিট ডাইৰেকশ্যনো হ'ব পাৰে। ঠিক আছে, তো আমি ইয়াতে কি চাব লাগিব, এখন ট্ৰেইনক আমি ৰখাই দিম, ঠিক আছে, ধৰি লওক যে এইখন ট্ৰেইন হ'ল আপোনাৰ A, এইখন ট্ৰেইন হ'ল আপোনাৰ B। আমি কি কৰিম, এখন ট্ৰেইন, যিকোনো এখন ট্ৰেইন, আমি B ট্ৰেইনখনক ৰখাই দিলোঁ। তো B ট্ৰেইনখন ধৰি লওক যে ইফালে গৈ আছে x স্পীডত,
আৰু ইফালে গৈ আছে আপোনাৰ y স্পীডত এইখনে ঠিক আছে এইখন এই ট্ৰেইনখন আপোনাৰ যাই আছে y স্পীডত আৰু b ট্ৰেইনখন গৈ আছে x স্পীডত তো আমি যদি b ট্ৰেইনখন যদি আমি ৰখাই দিওঁ তো আমি কি কৰিব লাগিব ইয়াতে x স্পীড দি অপোজিট ডাইৰেকশ্যনত লগাই দিব লাগিব তো যদি আমি এই x স্পীডটো যদি b ট্ৰেইনখন লগাইছোঁ অবভিয়াছলি এইটো এটা ছিষ্টেম হয় তো আমি y যোনখন ট্ৰেইন এই ট্ৰেইনখন যোনটো y ডাইৰেকশ্যনত গৈ আছে তাতেও আমি এক্সটো সেই ডাইৰেকশ্যনতে লগাই দিম যোনটো ডাইৰেকশ্যনত আমি বি ডাইৰেকশ্যন লগাইছিলোঁ ঠিক আছে এই দুটাৰ আপোনাৰ চাম যদি কৰোঁ এই দুটা চাম কৰিলে আমি কিমান পাওঁ 0 আৰু এই দুটাক যদি আমি চাম কৰি দিওঁ তো আমি কি পাওঁ ইয়াতে x + y ঠিক আছে তো সেই ধৰণে আপোনালোকে চেষ্টা কৰিব যদি মানুহৰ লগত আপোনালোকক দিছে যে মানুহ এজনে দৌৰি আছে আৰু পিছফালে এখন ট্ৰেইন আহি আছে তো মানুহজনক ৰখাই দিয়ক কিন্তু দুটাক যদি আপুনি মোচনত ৰাখে ন দুটা মোচনত থাকিলে আপুনি বস্তুটো কেলকুলেট কৰা বহুত দিগদাৰ হৈ যায় তো আমি এজনক ৰখাই দিওঁ তো নেক্সটজন আপোনাৰ গৈ থাকে ঠিক আছে এতিয়া নেক্সট আপোনালোকক আৰু এটা বস্তু যে ধৰি লওক এই বস্তুটো বুজাৰ কাৰণে বেষ্ট আপোনালোকক এটা এক্সাম্পল দি আছোঁ ওকে বেষ্ট এক্সাম্পলটো হ'ল আপোনালোকেতো বহুতে জিমত যায় ঠিক আছে জিমত যায় তো তাতে আপোনালোকে কি কৰে ফাৰ্ষ্ট অফ অল গৈ কিনে ট্ৰেডমিলত আপোনালোকে দৌৰে তো ট্ৰেডমিলত আপোনালোকে ধৰক আপুনি দৌৰি আছে বাট আপুনিতো এটা জেগাতে ৰখি আছে ন মানে কি আপুনি এক্স ডাইৰেকশ্যনত মানে আপোনাৰ এক্স ডাইৰেকশ্যনত আপুনি দৌৰি আছে কিন্তু ট্ৰেডমিলে আপোনাক কি কৰিছে সেই এক্স ডাইৰেকশ্যনতে আপোনাক উল্টাকে আৰু টানি আছে ঠিক আছে তো আপুনি সেইকাৰণে সেই জেগাটোত ৰখি গৈছে সেম চিষ্টেম আপুনি সেই বস্তুটো আপুনি ট্ৰেইনৰ ক্ষেত্ৰত আপুনি লগাব পাৰে যে আপুনি অপোজিট ডাইৰেকশ্যনত আমাৰ ধৰি লওক যে আৰ্টটো ঘূৰি আছে ঠিক আছে চিম্পল আপোনালোকে বুজি পাইছে চাগে যে ট্ৰেডমিলত যেতিয়া দৌৰি আছে মানুহজন এটা জেগাতে আছে বাট সি দৌৰি আছে কিন্তু ঠিক আছে কিয় হৈ আছে বিকজ ট্ৰেডমিলে উল্টা ডাইৰেকশ্যনত আপোনাৰ সেই স্পীডটোত ঘূৰি আছে ঠিক আছে এই তিনিটা পইণ্ট মনত ৰাখিলে আপোনালোকৰ বাকী যিমানবোৰ এনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে আৰামছে হৈ যাব কনচেপচুৱেল যাওক আপোনালোকে শ্বৰ্টকাট ট্ৰিক বা সেইবোৰ যদি মানে মনত ৰাখি যায় মে বি আপোনাৰ পৰীক্ষা হলত মনত নপৰিব পাৰে বাট এই ধৰণৰ যদি কনচেপ্ট লৈ কেনে যায় দেন আপোনালোকৰ চিয়'ৰ এণ্ড চাৰ্টেন মনত পৰিবই ঠিক আছে চ' আমি এই কুৱেশ্যনটো আমি এতিয়া চাওঁ দিয়ক হা আপোনালোকে এবাৰ ট্ৰাই কৰি চাওকচোন এনেই এবাৰ মই বাৰু চাই দিছোঁ এইটো এ ট্ৰেইন 240 মিটাৰ লং passes a pole in 24 seconds. How long will it take to pass a platform 650 meter? মানে ইয়াতে কৈছে যে আপোনাৰ এখন ট্ৰেইন যোনখন আপোনাৰ 240 মিটাৰ লং হয় মানে লেন্থ অফ ট্ৰেইন দিয়া আছে আমাৰ 240 মিটাৰ ঠিক আছে পোল এটাক পাছ কৰিছে 24 ছেকেণ্ডত অ'কে হাউ লং ইট উইল টেক টু পাছ এ প্লেটফৰ্ম 650 মিটাৰ লং প্লেটফৰ্মৰ লেন্থো দিয়া আছে ঠিক আছে আপোনালোকে এবাৰ ট্ৰাই কৰি চাওক লেটছ টেক আমি 1 মিনিট এটা ধৰি লৈছোঁ 1 মিনিট আমি 30 ছেকেণ্ড ধৰি লৈছোঁ ঠিক আছে ইজি হয় এইবোৰ কুৱেশ্যন মানে এটাই পেটাৰ্ণ হয় এটা পেটাৰ্ণতে আপোনালোকে যদি কৰি থাকে মেক্সিমাম টাইম আপুনি যদি 15 মিনিটছো যদি আপোনালোকে লগায় কুৱেশ্যনটো এই চেপ্টাৰটো তো ইজিলি আপোনাৰ স্ক'ৰ আহি যাব এটলিষ্ট 2 মাৰ্কটো আৰামছে আহি যাব আপোনালোকৰ চ' ইয়াতে মই বাৰু ড্ৰয়িং এটা বনাই দিছোঁ আমাক ড্ৰয়িং মানে এইখিনি লিখি দিছোঁ লেন্থ অফ দ্য ট্ৰেইন কিমান দিয়া আছে আমাৰ 240 মিটাৰ লেন্থ অফ দ্য ট্ৰেইন লেন্থ অফ প্লেটফৰ্ম কিমান দিয়া আছে আমাৰ 650 মিটাৰ অ'কে আৰু আমাৰ টাইম কিমান দিয়া আছে 24 ছেকেণ্ড তো এতিয়া আমি এই বস্তুটোক আমি কেলকুলেট কৰোঁ ঠিক আছে চাওক মই এতিয়া কি কৈছিলোঁ ডিষ্টেঞ্চ যদি লওঁ আমি তো আমি কি কৰিম লেন্থ অফ দ্য ট্ৰেইন প্লাছ লেন্থ অফ দ্য প্লেটফৰ্ম এই দুটা প্লাছ কৰিলোঁ টাইম আমাক দিয়া আছে কিমান 24 ছেকেণ্ড এইটো আমাৰ তাতে কিমান আছিলে লেন্থ অফ দ্য ট্ৰেইনৰ হেৰি 240 প্লাছ 650 তো 240 প্লাছ 650 আপোনাৰ হ'ব চাগে 890 অ'কে এইটো হ'ব 890 অ'কে 890 মিটাৰ আমি পাই গ'লোঁ 24 ছেকেণ্ড আছে নেক্সট আমাক কি কৈছে ইফালে আমাক স্পীডটোতো দিয়া নাই ইয়াতে ঠিক আছে আমাক স্পীডটো দিয়া নাই আমি স্পীডটো ওলাব লাগিব আমি স্পীডটো কেনেকৈ ওলাব পাৰিম আমি স্পীডটো ওলাব পাৰোঁ চাওক ট্ৰেইনৰ আমাৰ এইটো যোনটো ট্ৰেইনত দিয়া আছে লেন্থটো আৰু পলটো যোনটো আমি ফাৰ্ষ্ট কুৱেশ্যন আই থিংক ফাৰ্ষ্ট কুৱেশ্যনটো আমি চাইছিলোঁ যে এজন মানুহ ৰখি আছে এইটো মানুহজনক পাৰ কৰিছে তো আমি তাৰ স্পীডটো আৰামছে ওলাব পাৰিম তো স্পীডটো কিমান হ'ব স্পীড অফ দ্য ট্ৰেইন ভি ইজ ইকুৱেল টু LT এতিয়া এইখিনি পৰ্চন আপুনি বাদ দিয়ক অ'কে ফাৰ্ষ্ট অফ অল আমি ট্ৰেইনৰ স্পীডটো ওলাই লওঁ ঠিক আছে আফটাৰ ডেট আমি বাকী বস্তুখিনি চাম ট্ৰেইনৰ স্পীড কি লেন্থ অফ দ্য ট্ৰেইন ডিভাইডেড বাই টাইমটো কি হয় সেই পলটোক পাছ কৰাটো তো লেন্থ অফ দ্য ট্ৰেইন কিমান দিয়া আছে আমাৰ ইয়াতে 240 তো স্পীড কিমান হ'ল আপোনাৰ 240 ডিভাইডেড বাই 24 10 মিটাৰ পাৰ ছেকেণ্ডত পাই আছোঁ ঠিক আছে এতিয়া নেক্সট আমি
এতিয়া কৰিম আমি লেন্থ টোটেল ডিষ্টেঞ্চ ইকুৱেল টু কি হ'ব লেন্থ অফ দ্য ট্ৰেইন প্লাছ লেন্থ অফ দ্য প্লেটফৰ্ম কিমান আছিলে 890 আছিলে স্পীড দিয়া আছে আমাৰ তাতে স্পীড দিয়া আছে আমাৰ 24 সেকেন্ড ওকে তো v ইজ ইকুৱেল টু l no sorry d by t so ইজ ইকুৱেল টু কিমান হ'ব 890 sorry স্পীড কিমান দিয়া আছিলে 10 দিয়া আছিলে ন 10 মিটাৰ পাৰ সেকেন্ড তো আমি যদি আমাক কি ওলাব দিছে টাইমটো ওলাব দিছে তো টাইম যদি আমি ইফালে লৈ যাওঁ ভিটো তলত আহিব তো এটা আহিব 10 তো কিমান হ'ল 89 সেকেন্ড ওকে সো এটা আছে 89 সেকেন্ড ঠিক আছে ইজি হয় বাস বস্তুখিনি আপোনালোকে বুজি লওক ওকে নেক্সট কোৱেশ্চন Two trains of equal length are running on parallel lines in the same direction of 46 km per hour and 36 km per hour. The faster train passes the slower train in 36 seconds. The length of each train is. এতিয়া চাওক কি কৈছে ইয়াতে দুখন ট্ৰেইন আপোনাৰ সেম ডাইৰেকশনত গৈ আছে ঠিক আছে সেম ডাইৰেকশনত গৈ আছে ওকে ট্ৰাই কৰকচোন আপোনালোকে নিজেও ট্ৰাই কৰক বাস মই বস্তুখিনি অলপমান কনসেপ্টটো বুজাই দি আছো যোনে বুজি পাইছে সিহঁতৰ কাৰণে ইজি হ'ব ম্যাক্সিমাম হাৰ্ডলি আপোনাৰ 20 সেকেন্ড ল'ব 20 সেকেন্ডত আপোনাৰ প্ৰবলেম সলভ হৈ যাব সো এই এখন ট্ৰেইন গৈ আছে আপোনাৰ 46 km per hour আৰু এখন ট্ৰেইন গৈ আছে আপোনাৰ 36 km per hour ঠিক আছে আপোনাৰ এইখন ট্ৰেইন ধৰি লওক যে এইখন হ'ল A এইখন ট্ৰেইন হ'ল B ওকে সো এই ট্ৰেইনখনে আপোনাৰ B ট্ৰেইনখনক পাৰ কৰি গুচি গৈছে অবিয়াসলি গুচি যাব না A স্পীড আছে আপোনাৰ 46 B স্পীড আছে আপোনাৰ 36 তো যাৰ স্পীড বেছি হি আগতে পাৰ কৰি গুচি যাব না ওভাৰটেক কৰিবই সো ইয়াতে কি আপোনাৰ ডিফাৰেন্স এটা গম পাই আছে ই 10 km per hour স্পীডত বেছি আছে এই যোনখন ট্ৰেইন এই ট্ৰেইনখন আপোনাৰ 10 km per hour বেছি স্পীডত আছে সো আমি এতিয়া আৰু আমাৰ যোনটো সেকেন্ড পইণ্টটো মই যোনটো কৈছিলো আপোনালোকক যে আপোনাৰ যদি দুটা বস্তুৱে যদি মুভিঙত থাকে এটা ৰখাই দিয়ক আৰু সেই হিচাপে সেই ৰেসপেক্টত আমি আনখনকো চাম ঠিক আছে তো আমি যদি ই জিঅটো 36 তে আছে আমি ইফালেও 36 এটা এপ্লাই কৰি দিলো 36 টা এনেকৈ গৈ আছিল ন 46 এনেকৈ গৈ আছিল 36 আমি মানে অপোজিট ডাইৰেকশন ধৰি ললো তো ইয়াতো 36 আপোনাৰ অপোজিট ডাইৰেকশনত যাব লাগিব ন তো এই দুটাৰ যদি আমি এই দুটাক যদি সাম কৰোঁ তে কিমান পাম 0 পাম ঠিক আছে আৰু যদি আমি এই দুটাক যদি সাম কৰোঁ তে কি পাম 10 ওকে তো আমি স্পীডটো কিমান পাম স্পীড ইজ ইকুৱেল টু 10 km per hour ওকে এতিয়া ইয়াতে আৰু এটা বস্তু কৈছে two trains of equal length কৈছে ওকে equal length কৈছে সো চাও এইখন এখন ট্ৰেইন আৰু এইখন ট্ৰেইনটো আমি ৰখাই দিলো ন এই ট্ৰেইনখনক আমি যাব দি আছো আৰু বি ট্ৰেইনখন আমাৰ ৰখি গল ঠিক আছে এই ট্ৰেইনখন কিমান স্পীডত গৈ আছে 10 km per hour গৈ আছে এতিয়া চাও আপুনি হঠাৎ ট্ৰেইনৰ ক্ষেত্ৰত দুখন যদি ট্ৰেইন দেখা পায় আপুনি কি কৰিব এই লাষ্ট পইণ্টটো চাব যোনখন ট্ৰেইন মুভ হৈ আছে সেই ট্ৰেইনখনৰ লাষ্ট পইণ্টটো চাব সেই লাষ্ট পইণ্টটো আপোনাৰ কিমান ডিসটেন্স ট্ৰেভেল কৰিছে ফাৰ্স্ট অফ অল এইখন ট্ৰেইনৰ লেন্থ ট্ৰেভেল কৰিছে আফটাৰ দ্যাট এইখন ট্ৰেইনৰ লেন্থ ট্ৰেভেল কৰিছে তো এই গোটেইখিনি হ'ব আপোনাৰ টোটেল ডিসটেন্স ওকে লাষ্ট পইণ্টটো চাই যাব যোনখন ট্ৰেইন গৈ আছে সেই ট্ৰেইনখনৰ লাষ্ট পইণ্টটো চাব সো এতিয়া কিমান হ'ব এই ট্ৰেইনখনৰ মই ধৰি ললো যে L হয় লেন্থ বি ট্ৰেইনখনত তো L হ'ব সো টোটেল কিমান হ'ব D কিমান হ'ব D ইজ ইকুৱেল টু টুৱাইস L হ'ব ঠিক আছে তো আমি এটা সলভ কৰিম D ইজ ইকুৱেল টু টুৱাইস L তো আমি জানো V ইজ ইকুৱেল টু D বাই T ঠিক আছে আমাক কি ওলাব দিছে লেন্থ অফ ইচ ট্ৰেইন মানে L ৰ ভ্যালুটো ওলাব দিছে তো D ইজ ইকুৱেল টু কিমান হ'ব V ইনটু T এটা T কিহত দিয়া আছে আপোনাৰ সেকেন্ডত T কিমান দিয়া আছে T দিয়া আছে 36 সেকেন্ডত ঠিক আছে আৰু বাকিখিনি আছে আপোনাৰ কিলোমিটাৰ পাৰ আৱাৰত আৰু এনসাৰ আমাৰ আছে মিটাৰত দুটা বস্তু মিটাৰ পাৰ সেকেন্ড মানে সেকেন্ড আছে আৰু এটো মিটাৰত আছে তো আমি মিটাৰ পাৰ সেকেন্ডত লৈ যাম স্পিডত সো D ইজ ইকুৱেল টু হল V মানে হল 10 ইনটু কিলোমিটাৰ পাৰ আৱাৰ পৰা মিটাৰ পাৰ সেকেন্ড মানে সৰু ভ্যালুৰ পৰা ডাঙৰ ভ্যালু কিমান হ'ব 5/18 ঠিক আছে ইনটু টাইম কিমান দিয়া আছে 36 সেকেন্ড ওকে এই বস্তুখিনি আপুনি সলভ কৰিলে আপুনি কিমান পাব মানে D ইজ ইকুৱেল টু আপুনি পাব 100 মিটাৰ পাব ঠিক আছে এটা সব D ইজ ইকুৱেল টু কি আছে আপোনাৰ D ইজ ইকুৱেল টু টুৱাইস L আছে ন তো আমাৰ L ৰ ভ্যালু কিমান হ'ব
এলৰ ভেলু হ'ব 50 মিটাৰ ওকে এইটো আপোনাৰ এনসাৰটো 50 মিটাৰ ঠিক আছে আই থিংক সবে বুজিছে চাগে সো আমি এতিয়া নেক্সট কোৱেশ্চনলৈ যাওঁ সব কোনোবা যদি বুজি পোৱা নাই বা কিবা যদি কোৱেশ্চন আছে আপোনালোকৰ যিকোনো কোৱেশ্চন মইতো কোৱা নাই যে ট্ৰেইনৰ ওপৰতে কোৱেশ্চন বা আপোনাৰ এপ্টিটিউডৰ কোৱেশ্চন জিকেৰ কোৱেশ্চন যিকোনো কোৱেশ্চন যদি আপোনালোকৰ কুৱেৰি আছে আপোনালোকৰ যদি সেই বস্তুটোৰ ওপৰত আপুনি এনসাৰটো বিচাৰিব খুজিছে কেনেকৈ কৰা যায় বা কি তো আপোনালোকক মই মানে এটা টেলিগ্ৰাম চেনেলৰ লিংক এটা দিম ডেছক্ৰিপশ্যনত তো আপোনালোকে তাতে গৈ কিনে আপোনাৰ যোনখিনি কুৱেশ্যনছ আছে সেইখিনি বস্তু আপোনালোকে আপলোড কৰিব পাৰে এণ্ড মই যিমানখিনি পাৰোঁ আপোনালোকক হেল্প কৰি দিম আপোনালোকক এনসাৰখিনি ছল্ভ কৰি দিম উইথ ডিটেইল অ'কে So ইয়াতে next question হ'ল a train 360 meter long is running at a speed of 45 km/h. In what time will it pass a bridge 140 meter long? So I think এইটো বহুত simple question. Okay, আপোনালোকে কৰকচোন 20 সেকেন্ড টাইম দিছোঁ আপোনালোকে সলভ কৰক So ইয়াতে কোৱা হৈছে a train 360 meter long ঠিক আছে 360 meter long is running at a speed of 45 km/h. In what time will it pass a bridge of 140 meter long? তো আমাৰ ফাৰ্ষ্ট অফ অল আমি চাব লাগিব যে আমাৰ স্পীডটো কিহত দিয়া আছে কিলোমিটাৰ/আৱাৰত দিয়া আছে ডিষ্টেঞ্চ দিয়া আছে কিন্তু আমাৰ মিটাৰত আৰু আমাৰ যোনটো এনসাৰত দিয়া আছে টাইমটো সেইটো আছে আমাৰ ছেকেণ্ডত সো অবভিয়াছলি আমি স্পীডটো যোনটো দিয়া আছে সেইটোক আমি মিটাৰ/ছেকেণ্ডলৈ লৈ যাব লাগিব 45 ইনটু কিলোমিটাৰ/আৱাৰ পৰা মিটাৰ/ছেকেণ্ড মানে সৰু ভেলুৰ পৰা ডাঙৰ ভেলু তো 5/18 ওকে সো আমি যদি এইটো বস্তুটো ঠিক আছে এইটো বাৰু আমি এনেকৈ ৰাখিলোঁ কেতিয়াবা কি হয় জানেনে আপোনালোকে ছল্ভ কৰিব নাযাব এই বস্তুটো মানে V45 ইনটু 5/18 কমপ্লিটলি ডেচিমেলত লৈ যাব চেষ্টা নকৰিব কেতিয়াবা কি হয় সেই বস্তুটো নিজে নিজে কাটা গুচি যায় পিছত যায় বেছি ইজি হয় কেলকুলেশ্যনত সো আপোনালোকে এই ধৰণে ৰাখক ঠিক আছে আৰু ইয়াতে নেক্সট কি দিয়া আছে ডিষ্টেঞ্চ আমি চাব লাগিব ডিষ্টেঞ্চ কি আছিলে লেন্থ অফ ট্ৰেইন প্লাছ লেন্থ অফ ব্ৰিজ বা টানেল বা আমাৰ ষ্টেচন বা চৰি প্লেটফৰ্ম তো যিকোনো যদি লেন্থ থাকে সব প্লাছ কৰি দিব তো আমাৰ ইয়াতে কি হ'ব 360 প্লাছ 140 কিমান হ'ল এইটো 360 প্লাছ 140 500 মিটাৰ ওকে নেক্সট আমাক কি ওলাব দিছে আপোনাৰ টাইমটো ওলাব দিছে সো আমি ভি ইজ ইকুৱেল টু কি জানো আমি D/T তো আমাক ওলাব দিছে আপোনাৰ টি সো টি কি হ'ল আপোনাৰ টি ইজ ইকুৱেল টু D/V ওকে D/V ডি কিমান আছিলে আমাৰ তাতে 500 ইনটু ভি কিমান আছিলে V45 ইনটু 5/18 ন 45 ইনটু 5/18 তো 18টোৰ ওপৰত থাকিব এতিয়া ডিভাইড বাই 5 ইনটু 45 এতিয়া চাওক 5/18 এইটো ডাইৰেক্টলি কাটা গৈছে 100 হৈ গ'ল ওকে এই বস্তুখিনি আপোনাৰ চাব নিজে নিজে কাটা যাব ইয়াতে আপোনাৰ এনসাৰটো কিমান আহিব 40 সেকেন্ড ওকে এয়া 40 সেকেন্ড ইজি হয় নেক্সট কোৱেশ্চন Okay, ইয়াতে কোৱা হৈছে যে two trains are moving in opposite direction at 60 km/h and 90 km/h. Their lanes are 1.1 km and 0.9 km respectively. The time taken by the slower train to cross the faster train in second is. মানে সব ইয়াতে দুটা বস্তু কি দিয়া আছে আপোনাৰ কিলোমিটাৰ/আৱাৰত দিয়া আছে আৰু এইটো আপোনাৰ লেনটো আপোনাৰ কিলোমিটাৰত দিয়া আছে কিন্তু আপোনাৰ টাইমটো ছেকেণ্ডত দিয়া আছে তো আমি প্ৰিফাৰ কৰিম যে আমি টাইমটো আৱাৰত ওলাই লওঁ এণ্ড আফটাৰ ডেট আৱাৰত ওলোৱাৰ পিছত আমি কি কৰিম 3600 দি মাল্টিপ্লাই কৰি দিম ঠিক আছে চাওকচোন আপোনালোকে কোৱেশ্চনটো ট্ৰাই কৰি সো ইয়াতে কোৱা হৈছে টু ট্ৰেইনছ আৰ মুভিং ইন অপজিট ডাইৰেকশ্যন অ'কে মানে এখন ট্ৰেইন যদি আপোনাৰ এইপিনে গৈ আছে তো এইখন ট্ৰেইন আপোনাৰ মানে অপজিট ডাইৰেকশ্যনত গৈ আছে 60 km/h 90 km/h মানে এইখন ট্ৰেইন আপোনাৰ কিমান গৈ আছে 60 আৰু এইখন ট্ৰেইন কিমান গৈ আছে 90 km/h ইয়াৰ লেন্থ আৰু এইখন ট্ৰেইনৰ লেন্থ কিমান হ'ল 1.1 আৰু এইখন ট্ৰেইনৰ লেন্থ কিমান হ'ল 0.9 ওকে কিলোমিটাৰ ৰেসপেক্টিভলি দ্য টাইম টেকেন বাই দ্য স্লোৱাৰ ট্ৰেইন টু ক্ৰছ দ্য ফাষ্টাৰ ট্ৰেইন ইন সেকেন্ড ইজ ঠিক আছে তো মানে কি সুধিছে আপোনাৰ যিকোনো এখন ট্ৰেইনক আপুনি ৰখাই দিয়ক ইয়াতে যিহেতু আপোনালোকক স্লোৱাৰ ট্ৰেইনৰ বিষয়ে সুধিছে তো আপোনালোকে কি কৰিব ফাষ্টাৰ ট্ৰেইনখন ৰখাই দিব ওকে মানে এখন যদি এখন 90খন ফাষ্টাৰ ন তো আমি অপোজিট ডাইৰেকশ্যনত আমি 90 লগালোঁ মানে ইয়াতো আমি 90 লগাব লাগিব ঠিক আছে ইজি হয় এইটো কোৱেশ্চন তো আমাৰ কিমান হ'ল টোটেল কিমান হ'ল স্পীড
অফ ট্ৰেইন যোনটো শ্লোৱাৰ ট্ৰেইনখনৰ স্পীড কিমান হ'ল 150 হ'ল 150 কিলোমিটাৰ পাৰ আৱাৰত গৈ আছে আপোনাৰ ডিষ্টেঞ্চ কিমান হ'ব মানে লেন্থটো কিমান হ'ব চাওক মই কি কৈছোঁ লাষ্ট পইণ্টটো চাব লাষ্ট পইণ্টৰ পৰা কিমান গৈছে 1.1 প্লাছ 0.9 হ'ব ন তো 1.1 প্লাছ 0.9 মানে দুখন ট্ৰেইনৰে আপোনাৰ প্লাছ কৰিব লাগিব তো কিমান হ'ল 1.1 আৰু 0.9 2 অ'কে তো ভি ইজ ইকুৱেল টু ডি বাই টি তো টি ইজ ইকুৱেল টু ডি ডি মানে হ'ল আপোনাৰ 2 ভি হ'ল আপোনাৰ 150 ঠিক আছে চ' আমাৰতো এইটো কিহত ওলালে টাইমটো ওলালে আৱাৰত ঠিক আছে আমাৰ এইটো ওলাল আৱাৰত চ' আমি যদি এইটো ছেকেণ্ডত ওলাব লাগে কি কৰিব লাগিব 2/150 ইনটু 3600 কৰিব লাগিব তো এইটোক আপোনালোকে যদি কেলকুলেশ্যন কৰে আপোনালোকে কিমান পাব এনচাৰ 48 ছেকেণ্ড অ'কে 48 ছেকেণ্ড বুজিছে চ' নেক্সট কুৱেশ্যন A jogger running at 9 km per hour along a railway track in 240 meters ahead of the engine of 120-meter long train running at 45 km per hour in the same direction. In how much time will the train pass the jogger? I think it all of মানে আপনি বুঝি লওক কোৱেশ্যনটো একবাৰ ভালকৈ পঢ়ি লওক তাৰপিছত বুঝি লওক মানে ইয়াতে কৈছে এইজন ধৰি লওক যে জগাৰ ঠিক আছে মানে দৌৰি থকা মানে মানুহ এজনে দৌৰি আছে এইখন ধৰি লওক যে এখন ট্ৰেইন অ'কে চ' জগাৰজন কিমান স্পীডত দৌৰি আছে 9 কিলোমিটাৰ পাৰ আৱাৰ দৌৰি আছে আৰু আপোনাৰ ট্ৰেইনখন কিমান স্পীডত গৈ আছে 45 কিলোমিটাৰ পাৰ আৱাৰত গৈ আছে ঠিক আছে দুইটা চেম ডাইৰেকশ্যনতে গৈ আছে অ'কে চ' আকৌ চেম ফৰ্মুলা আমি মানুহজনক ৰখাই দিম মানুহজনক ৰখালে কি হ'ব আমি অপজিট ডাইৰেকশ্যনত এইপিনে যাইছিলোঁ আমি অপজিট ডাইৰেকশ্যনত 9 লগালোঁ তো এইটো পাৰ্ট 0 হৈ গ'ল আমি ইপিনেও 9 লগাব লাগিব ঠিক আছে এতিয়া চাওক ইয়াতে মেইন বস্তুটো হ'ল আপোনাৰ এই ট্ৰেইনখন কমপ্লিটলি এই মানুহজনক পাছ কৰি গুচি যাব সেই কথাটো লিখিছে ইয়াতে চাওক দ্য ট্ৰেইন পাছেজ দ্য জগাৰ মানে কমপ্লিটলি পাছ হৈ গুচি যাব মানে কি এই লাষ্ট পইণ্টটো আপোনাৰ গৈ কিনে এই যেতিয়া এই পইণ্টটোত গৈ পাব তেতিয়া কোৱা যাব যে ট্ৰেইনখন এই মানুহজনক পাৰ কৰি গুচি গ'ল চ' টোটেল কিমান হ'ব ট্ৰেইনখন আৰু মানুহজনৰ মাজত ডিষ্টেঞ্চ আছিল কিমান 240 মিটাৰ আছিলে কিমান আছিলে 240 মিটাৰ হেডত আছিলে লেন্থ অফ দ্য ট্ৰেইন আছিলে আপোনাৰ 120 মিটাৰ ঠিক আছে চাওক এই ধৰণৰ যদি আপোনালোকে যদি এপ্টিটিউডৰ যদি কিছুমান কুৱেশ্যন যদি কৰিব খোজে তো অবভিয়াছলি সদায় ড্ৰয়িং এটা কৰিব ড্ৰয়িং কৰাৰ পিছত আপুনি সেই কুৱেশ্যনটোক মানে ট্ৰাই কৰিব অ'কে চ' আমি ইয়াতে ডিষ্টেঞ্চ কিমান পালোঁ ডিষ্টেঞ্চ পালোঁ আমি 240 প্লাছ 120 পালোঁ হয়নে 240 প্লাছ 120 এতিয়া স্পীড কিমান আছিলে 45 মাইনাছ 9 ঠিক আছে 45 মাইনাছ 9 মানে কিমান হ'ল 36 কিলোমিটাৰ পাৰ আৱাৰত এতিয়া আমাৰ বাকীখিনি বস্তু কিহত আছে মিটাৰত দি আছে টাইমত দি আছে ছেকেণ্ডত অবভিয়াছলি আমি মিটাৰ পাৰ ছেকেণ্ডত লৈ যাব লাগিব মিটাৰ পাৰ ছেকেণ্ডৰ কাৰণে 5/18 কৰিব লাগিব অ'কে লেন্থ আছে ডিষ্টেঞ্চ আছে স্পীড আছে টাইমটো ওলালে হয় ভি ইজ ইকুৱেল টু কি ডি বাই টি চ' টি ইজ ইকুৱেল টু ভি কিমান আছে আমাৰ ভি আছে আমাৰ 36 ইনটু 5/18 ডিভাইডেড বাই এইটো আমি কি দিলোঁ স্পীডটো দিলোঁ ন আমাক টাইম ওলাব দিছে অ'কে চৰি 1 মিনিট আমাৰ ইয়াতে হ'ব টি ইজ ইকুৱেল টু ডি বাই ভি অ'কে ডি বাই ভি ডি কিমান আছে আমাৰ 240 প্লাছ 120 কিমান 360 চ' 360 ডিভাইডেড বাই আপোনাৰ 36 ইনটু 5/18 অ'কে চ' এইবোৰ যদি আমি কেলকুলেট কৰোঁ দেন আফটাৰ ডেট আমি কি পাম 36 ছেকেণ্ড অ'কে চ' এইটো আপোনাৰ এনচাৰ 36 ছেকেণ্ড ঠিক আছে চ' আজি আমি মানে আমাৰ যোনটো ট্ৰেইনৰ ওপৰত প্ৰব্লেম লৈছিলোঁ তাৰ ওপৰত আমাৰ 10 নম্বৰ কুৱেশ্যনলৈ কৰিলোঁ আৰু যদি আপোনালোকে যদি কিছুমান কুৱেশ্যন যদি বুজি পোৱা নাই তো আপোনালোকে মই যি ধৰণে কৈছোঁ যে টেলিগ্ৰাম চেনেলৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব তো আপোনালোকে তাতে গৈ কেনে কুৱেশ্যনটোক আপলোড কৰি দিব মই তাতে এনচাৰটো দিবৰ কাৰণে ট্ৰাই কৰিম অ'কে আৰু আশা কৰিছোঁ আপোনালোকক এই কুৱেশ্যনখিনি যি ধৰণে মই কৰাইছোঁ আপোনালোকে বুজি পাইছে আৰু যদি বুজি পাইছে আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইবটো কৰি দিব থেংক ইউ